নমস্কাৰ মিতালী নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি এফালে যাব ওলাইছোঁ। ভিডিঅ'টো একদম শেষৰলৈকে চাই যাব, তেতিয়াহে গম পাব আমি ক'ত যাব ওলাইছোঁ, কি কৰিছোঁ, আৰু সম্পূৰ্ণ দেখাম ভিডিঅ'টো। মুঠতে ভিডিঅ'টো চাই যাব শেষৰলৈকে। এইফালে আমাৰ বাৰ্থডে গাৰ্ল, হেপী বাৰ্থডে ধনা। কেনেকুৱা লাগিছে আজি? কেনেকুৱা লাগিছে? থেংক ইউ দেই, নিজে বনাইছোঁ কাৰণে নিজে সুধি লৈছোঁ। এইফালে আছে আমাৰ পূজা, সদায় ভিডিঅ'তে দেখি থাকোঁ আৰু আজি একদম ওচৰৰ পৰা লগ পাইছোঁ। তাই বহুত ধুনীয়া ডান্স কৰে, আপোনালোকে সকলোৱে চাব দেই। তাৰপাছত এইফালে হৈছে আমাৰ গুণগুণী। ভাল লাগিলে লগ পাই, আমি একে চামৰি হয় মানে একে আৰু লগৰ হৈ গ'লো, একেবাৰে হয় নাই, ফ্ৰেণ্ড হৈ গ'লো তিনিজনী। বাকী লগ পাই বহুত ভাল লাগিলে। তাই ইহঁতে দুইজনী বহুত ফ্ৰী হয়, মানে আপুনি বহুত ফ্ৰী, সেইকাৰণে আমি ফ্ৰী হ'ব পাৰিছোঁ। আৰু এতিয়া কিবা কিবি বাৰ্থডে পাৰ্টি খাব আহিছে, আমি বাৰ্থডে পাৰ্টি হোৱাৰ কাৰণে লগ পালোঁ, নহ'লে আগৰ এবাৰ আহিছিলোঁ তেতিয়া লগ পোৱা নাছিলোঁ। এতিয়া বহুত বেছি ভাল লাগিলে আৰু লগ পাই থাকিম মাজে মাজে। হয় হয়, লগ পাই থাকিম আৰু আমাৰ ঘৰলৈ আহিবা, দুইজনীকে কৈছোঁ। বেছি দূৰ নহয় আৰু ওচৰতে, বেছি দূৰ নহয়। আজি পূজা ধুনীয়া লাগিছে, ধুনীয়া লাগিছে আৰু দুইজনী টুইন গোটেই লাগিছে। দুইজনী টুইন, একে কাপোৰ আমি দুজনে যোৱাকালি কিনি আনিলো, যিহেতু মানে ফুৰিবলৈ আহি মানে দুজনে একে একে চেম কাপোৰ পিন্ধিব মন গ'ল, সেইকাৰণে কিনিলো। ভাল লাগিছে, বহুত ধুনীয়া লাগিছে। আপুনি বহুত ধুনীয়া, মৰম লগা। আপুনি কৈছো একেটা চামৰে হয়, আমি একে লগৰে হয়, একে চামৰে গোটেই কেইজনী অকণমান আৰু বেছি নহয়। অকণমান ডিফাৰেণ্ট, মই চবতছে ডাঙৰ অকণমান। নাই বেছি নহয়, নোৱাৰি সেইখন ধৰি লাভ নাই। বাকী আকৌ মাজে মাজে কণ্টেক্ট হৈ থাকিব, লগ পাম, ভাল সেয়াই আৰু আগলৈ ধুনীয়া ব্লগ বনাই যাওক, যাতে আৰু আকৌ কণ্টেক্ট মানে চাব পাৰো আৰু আমি। ঠিক আছে, থেংক ইউ, বহুত বহুত ধন্যবাদ। কস্তুৰীয়ে চোবা খাইছে কুকুৰ এজনীক। এইফালে ৰান্ধনি লাগি আছে দেই পুৰা। এইফালে কি বনাই আছে? মাছ আৰু এইফালে চিকেন বনাইছে, একদম খাবলৈ পুৰা টেষ্টি হ'ব আজি। ইয়াত পুৰা জোন হৈ আছে দেই। এইফালে জোনমণি খুৰী বুলিয়ে কৈছোঁ আৰু এইফালে আমাৰ মিতালী খুৰী বাইদেউ হয়। এইফালে পূজা আৰু আমাৰ বেটি কস্তুৰী আৰু আমাৰ বেটা। তাই একদম ৰৈ থাকিলে বেলুনটো ফুটাই দিয়াৰ কাৰণে। কি দাদাটো বেয়া ন কস্তুৰী? এই একদম তীৰ্থ মানে বহুত বদমাছ কৰা হৈছে আজিকালি। একদম বম ফুটালা, সেনেকে বম ফুটাই নেকি? বেটিক লৈ আছে, ভাগিনীয়েকক লৈ আছে। এইফালে একদম ধুনীয়াকে চাই আছে, তাই মোবাইল চাব জনা হ'ল। পুৰা চাই আছে ন? কালাৰ লাগে বেটা, য়েল্লো কালাৰ লৈ লোৱা, হৈ যাব। এইয়া কস্তুৰী। এইফালে হৈছে স্নেহা বা। আমি এতিয়া আৰু বিচনাৰ ওপৰত বহি আছো আৰু এই স্নেহা বা হৈছে এগৰাকী মেকআপ আৰ্টিষ্ট আৰু হেয়াৰ ষ্টাইলিষ্ট। দিল্লীৰ পৰা নতুনকে শিকি আহিছো, আপোনালোকে চাব পাৰে। মোৰ মেকআপ স্নেহা মেকআপ আৰ্টিষ্ট বুলি ইনষ্টাগ্ৰামত আছে, চালে ভাল পাম নথৈ। আৰু কোনোবাই কৰাব ইচ্ছা কৰিলে কৰাব পাৰে আৰু সকলোবোৰ তাতে পাই যাব। বাৰ ভাগৰ ইমেইল মানে হেৰিয়ত পাই যাব আৰু ID বিলাকত পাই যাব। বাক লগ পাই খুব ভাল লাগিল। ধন্যবাদ। এইফালে আমাৰ দীপ্তি বা। এতিয়া আৰু বাৰ্থডে ঘৰতে পাইছোঁ লগ। আৰু এতিয়া কেক কাটিব যাওঁ, ৰ'ব গৈ আছোঁ ৰ'ব। হেপী বাৰ্থডে। এইফালে কেকটো আৰু এয়া ধনা বাৰ্থডে। এইফালে তীৰ্থ, এইফালে কস্তুৰী। দুইটা বেলেগ মিলিছে আৰু এইফালে খুৰী জোনমণি, দুইজনী জোনমণি স্কুৱেৰ হৈ আছে, স্কুৱেৰ দুইজনী। এইয়া কেকটো কাটিব লৈছে। এইফালে পূজা, এইফালে মনোজ দা, এইফালে পাপু, তাৰপিছত এইফালে দাদাজন চিনি নাই, এইফালে আমাৰ খুৰা। God bless you, may God bless you, happy birthday dear Dhona, happy birthday to you. Dhona এইফালে মনুজা, এইফালে পুৰা খুৱাই আছে ধনাই।
চব ভিডিঅ'ত ব্যস্ত দেই ইফালৰ পৰা সিফালে ইফালে বুঢ়া খুৱাইছে আকৌ ধনা খুৱাই দিওঁ বোলে ধনা খোৱা এইয়া ধনা বাৰ্থডে দেই খুৱাই দিলে বোলে ধুনীয়াকে বোলে দেউতাকক খুৱাইছে দেউতাকে ভাগে পোৱা নাছিলে দেই লগাই ললো চিৰালুটি বুলি কয় খাৰু পিঠা নেপালী সম্প্ৰদায়ৰ ট্ৰেডিচনেল ৰুটি একদম গৰম গৰম নেপালী সম্প্ৰদায়ৰ ট্ৰেডিচনেল ৰুটি দেই চিৰা ৰুটি বুলি কয় এয়া একদম পুৰা একদম কোমল হৈছে বহুত এইফালে বনাই আছে একদম অৱশ্যে মোৰ নিজৰ মাও নেপালী বাৰু এয়া বনাই আছে ধুনীয়াকে এইফালে পুৰা এইফালে আমাৰ ডান্সাৰ ভাই দেই পাপু এইফালে বহুত ধুনীয়া ডান্স কৰে এইফালে পাপু লগ পাই ভাল লাগিলে সদায় ভিডিঅ'তে দেখি থাকো তোমাক থেংক ইউ আজি লগ পাই বহুত ভাল লাগিলে দেই সদায় ভিডিঅ'ত দেখি থাকো আজি একদম ৰিয়েলকে দেখিলো আৰু মানুহক হহুৱাব পৰা চবৰে শক্তি নাথাকে মনোজ দাই কিন্তু চবকে হহুৱাই থাকে ভাল লাগে আৰু ভিডিঅ'বোৰ চাই সোমাই লৈছে একেবাৰে এইয়া তীৰ্থ লগত এইফালে আমাৰ বেটা বেবী চাব লাগে মা জান লাগিছে খাই এইফালে চবে খোৱাত একদম ব্যস্ত দেই পোৱালি কেইটা লাষ্ট আৰু ইহঁতে এফালে চোৱা এই ধনা এইয়া এইফালে আমাৰ মনোজ ভাই একদম আমাৰ কণমানিজনী কোলাত লৈ একদম ঘূৰি ফুৰিছে আৰু আমাৰ ককমাইনাজনী একদম ক'বই নোৱাৰা হৈ গৈছে ফূৰ্তিত ঘূৰিব পাই মেলি এইফালে মই নিজে একদম দাঁত চেলাই ফুৰিছোঁ এইয়া বেটি এইয়া আমাৰ ভাইটি বাই যাব ওলাইছে বাই পাপু মনোজ দা আকৌ লগ পাম একদম ফূৰ্তিত ক'ব নোৱাৰা হৈছে ঘৰলৈ যাবলৈ ইচ্ছা নাই যাব ইচ্ছা নাই তাই এইয়া বিদায় দিছো বাই বাই দেই বাই বাই আছে আৰু এতিয়া মনোজ দাহঁতেও ঘৰ পোৱা হ'ল আমিও ঘৰ পালোহি আৰু একেবাৰে শেষত কৈছোঁ আজি সেই বাৰ্থডে পাৰ্টি এটালৈ নিমন্ত্ৰণ দিছিলে আমাৰ ওচৰৰে আমাৰ কেম্পাছৰে হয় আৰু খুৰীয়ে তাৰপাছত ভবা নাছিলোঁ ভিডিঅ' বনাম বুলি কিন্তু মনোজ দাহঁতক লগ পাই ইমানেই ফ্ৰী পালোঁ ন এই ভাবিলোঁ স্মৃতি হিচাপে ভিডিঅ' এটা বনাই লওঁ আৰু সেইটো কাৰণে বনাই ল'লোঁ আৰু একেবাৰে শেষত ভিডিঅ'টো আজি সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব তেনেহ'লে আজিলৈ সামৰণি মাৰিছোঁ আৰু লগ পাই আছোঁ নতুন এটা ভিডিঅ'ত